নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, চিনে ৰিভিউৰ এই বিশেষ ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ এক সুখবৰ। অসমীয়া চলচ্চিত্ৰ জগতৰ এক ঐতিহাসিক মুহূৰ্তৰ সৈতে জড়িত এখন নতুন ছবিৰ কথা। 21 নৱেম্বৰত ককাইদেউতা নাতি আৰু হাতী 2 নামৰ এখন বিগ বাজেটৰ অসমীয়া ছবিয়ে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। কিন্তু এই ছবিৰ প্ৰেক্ষাপট বুজিবলৈ আমি উভতি যাব লাগিব 1983 চনৰ 18 নৱেম্বৰলৈ, যেতিয়া অসমীয়া চিনেমাৰ ইতিহাসত সোণালী আখৰেৰে লিখা হৈছিল এখন ছবিৰ নাম ককাইদেউতা নাতি আৰু হাতী। এই চিনেমাখনতে আজিৰ ককাইদেউতা নাতি আৰু হাতীৰ 2ৰ শিপা ৰোপণ হৈছিল। এসময়ৰ সেই কিংবদন্তি ছবিখনে কেৱল বক্স অফিচৰ ৰেকৰ্ডে ভঙা নাছিল, অসমীয়া পৰিয়ালৰ হৃদয়তো স্থায়ী আসন দখল কৰিবলৈ সক্ষম হৈছিল। নিপ বৰুৱাৰ দিগদৰ্শনত মহেন্দ্ৰ বৰঠাকুৰৰ সহযোগত ৰচিত কাহিনী আৰু ৰমেন বৰুৱাৰ সংগীতেৰে সমৃদ্ধ এই ছবিখনে দৰ্শকক দিছিল 1 2 3 4 আৰু পোহনীয়া চৰাইটি উৰিলে দৰে অবিস্মৰণীয় গীত। মুঠ 6টি গীত থকা ককাইদেউতাৰ নাতি আৰু হাতী চিনেমাখনৰ কলিৰ কৃষ্ণ বুলি হাঁহিলি আৰু এই ৰদালিৰ জিলিমিলি গীত দুটিও ছুপাৰহিট হৈছিল। নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱাৰ অভিনীত পৰ্দাত জীৱন্ত হৈ উঠিছিল এটা সময়ৰ আবেগ আৰু সম্বন্ধ আৰু হাঁহি কান্দোনৰ কাহিনী। সেই সময়ছোৱাত পৰিয়ালকেন্দ্ৰিক কাহিনীক ৰূপালী পৰ্দাত সফল উপস্থাপন কৰাত নিপুণ পৰিচালক নিপ বৰুৱা, ৰমেন বৰুৱাৰ মধুৰ সংগীত, দীপেন বৰুৱাৰ কণ্ঠৰ সফলতাৰ গেৰাণ্টি আছিল বুলি অভিহিত কৰিলে হয়তো অতিৰঞ্জিত কৰা নহ'ব। আৰু এতিয়া 4 দশকৰ পিছত সেই একেই নামৰে এখন নতুন ছবিৰ সৈতে অসমীয়া চলচ্চিত্ৰই সৃষ্টি কৰিব ওলাইছে এক ইতিহাস। প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত ৰিণিকী ভূঞা শৰ্মাৰ প্ৰযোজনাত বিশ্বজিৎ বৰাৰ নিৰ্দেশনাত ককাইদেউতা নাতি আৰু হাতী 2ৰ কাহিনীয়ে আগবঢ়াই নিব এক আধুনিক পৰিয়ালৰ বন্ধনৰ কাহিনী। যতীন বৰা, প্ৰাঞ্জল শইকীয়া, উৎপল দাস, প্ৰস্তুতি পৰাশৰৰ দৰে শক্তিশালী শিল্পীসকলৰ অভিনয়ত এইবাৰৰ ছবিখন ছুপাৰহিট নহ'ব সেই কথাটো নুই কৰিব নোৱাৰে। অৱশ্যে ইয়াৰ আগেও ডক্টৰ বেজবৰুৱা নামৰ এসময়ৰ ছুপাৰহিট ছবিখনৰ ছিকুৱেল ডক্টৰ বেজবৰুৱাটো নিৰ্মাণ কৰি সফল হোৱাৰ নজিৰ আছে। ককাইদেউতা নাতি আৰু হাতী এখন কেৱল ছবিয়েই নহয়, এটা লিগেচিৰ কণ্টিনিউশ্যন। 2 কোটিৰ বাজেট, ডিজিটেল ভিজুৱেল এফেক্টছ আৰু নীল বৰ্মন, পুনম গুৰুং আৰু সুনয়না দত্তৰ দৰে তৰুণ লেখকৰ চিন্তাৰ মিশ্ৰণে ইয়াক কৰিছে এক ভিজুৱেল ট্ৰিটমেণ্ট। কিন্তু প্ৰশ্নটোৱে হ'ল আজিৰ OTT আৰু মাল্টিপ্লেক্স ইৰাত এই ছবিখনে কেনেকৈ বেলেঞ্চ কৰিব পুৰণিৰ চেণ্টিমেণ্টেল আৰু নতুনৰ ডিমাণ্ড। উত্তৰটো লুকাই আছে বিশ্বজিৎ বৰাৰ ভিজনত, যিয়ে 1983 চনৰ চৌল আৰু 2024ৰ টেকন'লজিৰ মিশ্ৰণ ঘটাইছে। ইতিমধ্যে বিশ্বজিৎ বৰাৰ পূৰ্বৰ চিনেমাবোৰত আমি তেওঁৰ দক্ষ পৰিচালনাৰ পৰিচয় লাভ কৰিছোঁ। গতিকে এইখন ছবিয়েও দৰ্শকৰ পৰা বিপুল সঁহাৰি পাব বুলি মই আশাবাদী। 1983 চনৰ ককাইদেউতা নাতি আৰু হাতীৰ গীতবোৰেই হওক বা কাহিনীৰ ডেপ্থ, অৰিজিনেল ছবিখনে জিকি থকাৰ মূল মন্ত্ৰ আছিল ইয়াৰ সৰলতা আৰু হৃদয়স্পৰ্শী কাহিনী। নতুন ছবিও যদি সেই পৰিয়ালৰ মৰ্ম স্পৰ্শ কৰিব পাৰে তেন্তে ইয়াৰ ছাকচেছ নিশ্চিত। যেতিয়া আজিৰ জেনেৰেশ্যনৰ বাবে ককাইদেউতা শব্দটোৱে হয়তো এবষ্ট্ৰেক্ট কনচেপ্ট, এই ছবিয়ে স্মৰণ কৰাই দিব আমাৰ ৰুটছ কেনেকৈ আমাক শক্তিশালী কৰে। গতিকে 21 নৱেম্বৰলৈকে থিয়েটাৰলৈ যোৱাৰ বাবে সাজু হওক। কিন্তু এইখন কেৱল এটা মুভি এক্সপিৰিয়েঞ্চ নহয়, এটা কালচাৰেল ইভেণ্ট। আৰু হয়তো আপুনি থিয়েটাৰৰ পৰা ওলাই আহোঁতে ক'ব, হয় এয়াই সেই ফিলিংছ যিটো মোৰ পেৰেণ্টছৰ জেনেৰেশ্যনে অনুভৱ কৰিছে। যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চিনে ৰিভিউৰ চেনেলটো, কাৰণ আমি আপোনালোকৰ সৈতে গঢ়িম অসমীয়া চলচ্চিত্ৰৰ নতুন ইতিহাস। ধন্যবাদ, জয় আয়ক।